এই মুহূৰ্তত আপোনালোকে চাই আছে প্ৰেছ লংকাজন টিভি ইউটিউব চেনেল। যদি ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক, লগতে বেল আইকনটো প্ৰেছ কৰক যাতে প্ৰত্যেকটা ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপলোড নটিফিকেশ্যন আপোনালোকৰ মোবাইলত পায়। প্ৰথমতে চাই লওক এখন ৰাস্তা। ৰাস্তাটো হৈছে উদালি তিনিআলি বজাৰৰ পৰা নকুটিলৈ যোৱা ঘৰকাপ্তানি PWD ৰাস্তা। এই ৰাস্তাখনৰ অৱস্থা দেখিলে আপোনালোকৰ চকু কপালত উঠিব। প্ৰায় এবছৰমান আগতে এই ৰাস্তাৰ মেৰামতিৰ কাম ঠিকাদাৰে আৰম্ভ কৰে যদিও ডাঙৰ ডাঙৰ ট্ৰেইলাৰ গাড়ী আৰু পেছেঞ্জাৰ গাড়ীয়ে ৰাস্তাখনৰ অৱস্থা জৰাজীৰ্ণ কৰি থৈ যোৱাৰ পিছত ঠিকাদাৰে ৰাস্তাখনৰ কাম আঁতৰ কৰি থৈ গুচি যায়। পিছে ৰাস্তাখনৰ কাৰণে ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। ADC আৰু সাংসদক লিখিতভাৱে জনোৱাৰ পিছত ৰাস্তাখনৰ কাম আকৌ আৰম্ভ কৰে যদিও কিছুদিন পিছে মেটেলিঙৰ ওপৰৰ বালিখিনি আঁতৰাই দিয়াৰ পিছতেই তেল মাৰি থৈ যোৱাৰ পিছত ৰাস্তাখনৰ অৱস্থা আকৌ জৰাজীৰ্ণ হৈ পৰে। চাওক আমাৰ এই প্ৰতিবেদন। এনেকুৱা ৰাস্তাদি যান বাহন চলাচল কৰাৰ সময়ত টায়াৰৰ চেপৰ পৰা শিলগুটি আহি মানুহৰ গাত লগাৰ পিছত মানুহে দুখ নাপাবনে?